GNM Nursing কোর্সৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিংৰ সিলেকশন ক্যান্ডিডেটৰ লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে। এতিয়া বহুতে কমেন্টস কৰি আছে বা মেসেজ কৰি সুধি আছে যে মই GNM ট্ৰেইনিং স্কুল বা সেন্টাৰ কেনেকৈ চেঞ্জ কৰিম। মানে বহুতৰ বেলেগ বেলেগ ঠাইত পৰিছে, নিজৰ ডিস্ট্ৰিক্টত পৰা নাই। এতিয়া বহুতে কৈ আছে যে মই কলেজ বা GNM ট্ৰেইনিং স্কুল চেঞ্জ কৰিব বিচাৰিছো, কেনেকৈ চেঞ্জ কৰিব পাৰিম বহুতে জানিব বিচাৰিছে। এই ভিডিঅ'ৰ জৰিয়তে GNM নাৰ্ছিংৰ GNM ট্ৰেইনিং সেন্টাৰ বা স্কুল কেনেকৈ চেঞ্জ কৰিব লাগে প্ৰসেস জনাই দিয়া। আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। এতিয়া প্ৰসেস জনাই দিয়া হ'ব। GNM নাৰ্ছিং কোৰ্সৰ কলেজ বা GNM ট্ৰেইনিং সেন্টাৰ চেঞ্জ কৰিবলৈ হলে ক্যান্ডিডেটৰ সেকেন্ড কাউন্সেলিং লৈকে ওয়েট কৰিব লাগিব, অৰ্থাৎ অপেক্ষা কৰিব লাগিব। কাৰণ সেকেন্ড কাউন্সেলিংত এইটো সুযোগ দিয়ে। তাতে লিখি দিয়ে যে যদি কোনোবাই ক্যান্ডিডেট ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিংত সিলেকশন হৈছে আৰু যদি স্যাটিসফাই নহয়, কলেজ চেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহলে সেই ক্যান্ডিডেট কলেজ চেঞ্জ কৰিব পাৰিব। সেই ক্যান্ডিডেটৰ সেকেন্ড কাউন্সেলিংত এপিয়াৰ হ'ব লাগিব, মানে সেকেন্ড কাউন্সেলিংত যাব লাগিব, তাৰ পিছতে ক্যান্ডিডেট কলেজ চেঞ্জ কৰিব পাৰিব। যিকোনো মেডিকেল কোৰ্সৰ কলেজ চেঞ্জ কৰাৰ প্ৰসেসটো এনেকুৱা হয়। ফাৰ্ষ্ট কাউন্সেলিং হোৱাৰ পিছত আকৌ যেতিয়া সেকেন্ড কাউন্সেলিংৰ নোটিছ প্ৰকাশ কৰে, তাতে উল্লেখ কৰি দিয়ে যে সেকেন্ড কাউন্সেলিংত আহিব পাৰিব যদি কোনোবাই ক্যান্ডিডেট ফাৰ্ষ্ট ৰাউণ্ডত এডমিশন পাইছে আৰু যদি কলেজ চেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহলে এই সেকেন্ড কাউন্সেলিংত আহিব লাগিব, তাৰ পিছতে ক্যান্ডিডেট চেঞ্জ কৰিব পাৰিব। তাৰ পিছত পুনৰ লিষ্ট প্ৰকাশ কৰিব, তাৰ পিছত তাতে চাব পাৰিব সিলেকশনৰ যেটো GNM ট্ৰেইনিং স্কুল তাতে লিখা থাকিব, সেইমতে ক্যান্ডিডেটৰ যাই আকৌ এডমিশন ল'ব লাগিব। এইখানে আছিল আপডেট। আৰু যদি কিবা নতুন আপডেট আহি জনাই দিয়া হ'ব। আৰু যদি কোনোবাই ক্যান্ডিডেট এনএমৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে, এই এনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব পাৰিব। ই বুক হয়, ইংৰাজী গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আছে 1500 প্লাস, মানে প্ৰশ্ন উত্তৰ দিয়া আছে। লগতে মক টেষ্টৰ সুবিধা লাভ কৰিব কিতাপখন লোৱাৰ পিছত। কেনেকৈ কিতাপ পাব এতিয়া জনাই দিয়া হ'ব। ভিডিঅ ডেসক্ৰিপশনত হোৱাটছআপৰ লিংক থাকিব, তাতে ক্লিক কৰি হোৱাটছআপত যোগাযোগ কৰি তাৰ পিছত এই কিতাপখন ল'ব পাৰিব। ইতিমধ্যে বহুতে লৈছে আৰু মক টেষ্ট প্ৰেক্টিছ কৰি আছে। ভিডিঅ ডেসক্ৰিপশনত হোৱাটছআপৰ লিংক আছে, যোগাযোগ কৰক যিসকলে এনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ ই বুক ল'ব বিচাৰিছে।